Hello, my dear students of class 7. Welcome to your English class. I am your teacher, Ma'am Akhtara. Today, I am going to teach the lesson Dhunu's guitar. What do you want to be when you grow up? তোমালোকক পাঠটোৰ আৰম্ভণিতে এটা কোৱেশ্চন খুদিছে যে তোমালোকে যেতিয়া ডাঙৰ হবা তেতিয়া কি হ'বলৈ বিচৰা The job that we do to earn money when we grow up is called a profession. Profession তাক কোৱা হয় যেটো আমি ডাঙৰ হৈ আমি যেটো কৰ্ম কৰো পইচা ইনকাম কৰিবৰ কাৰণে হেতুকে profession বুলি কোৱা হয় Work with the friend who is sitting next to you. Tell each other about the professions of your father or mother or both. যে তোমাৰ বন্ধুৰ লগত কথা পাতা তোমাৰ লগত যে বহি আছে তোমাৰ নিজৰ দেউতাৰ কি কৰে বা মায়ে কি কৰে বা দুইজনে কি কৰে সেই বিষয়ে কথা পাতা Now look at the pictures below. They show people who do different kinds of jobs. How many can you identify? Write the profession under each picture. One has been done for you. যে ইয়াতে তোমালোকক কেইটামান বৃত্তি দিয়া হৈছে প্ৰফেশন দিয়া হৈছে আৰু এজন দেখাই দিয়া হৈছে আৰু তলত এওঁলোকক লিখিব দিছে কি প্ৰফেশনৰ লগত জড়িত যে এজন ডক্টৰ পুলিচম্যান এজন হৈছে মিউজিচিয়ান বা গিটাৰিষ্ট বুলি ক'ব পৰা এজন হৈছে ইঞ্জিনিয়াৰ আৰু এজন হৈছে সায়েন্টিষ্ট Dhunu's guitar লেসনটো ভালকে পঢ়োৱা Let us read about a young girl called Dhunu who want to be a musician, a rock star. এতিয়া পঢ়ো এজনী ছোৱালীৰ কথা যাৰ নাম এজনী গাভৰু ছোৱালী যাৰ নাম ধুনু আৰু যে কি হ'ব বিচাৰিছিলে মিউজিচিয়ান ৰক ষ্টাৰ মানে হৈছে গানৰ তাৰকা Dhunu is the name given to this young girl from Kalardia village near Saigaon in Kamrup district of Assam by celebrated Assamese filmmaker Rima Das. যে ধুনু এটা নাম হৈছে অসমীয়া ছবি বনাওতা অসমীয়া ফিল্ম বনাওতা ৰীমা দাস তেওঁৰ এখন সিনেমা ভিলেজ ৰকষ্টাৰ বুলি তোমালোকে নিশ্চয় নামটো শুনিছিলাই চাগে আৰু কাহিনীটো কোৰ ওপৰত কোড বেছ কৰি লিখা হৈছিল যে কালাৰডিয়া ভিলেজ ছয়গাঁৱৰ কামৰূপ ডিস্ট্ৰিক্টৰ ছয়গাঁৱৰ ওচৰত কালাৰডিয়া গাঁও এখন আছে সেই গাঁওখনৰ ওপৰত গাঁওখনত সেই ছোৱালীজনীৰ চৰিত্ৰটো অংকন কৰি তেওঁ ফিল্মখন বনাইছিলে We know of Dhunu and her dreams from Rima Das movie Village Rockstars which won several prestigious prizes including the Swarna Kamal Award for Best Feature Film in 2017 at the 65th National Film Awards 2018. Village Rockstars was also India's official entry in the Best Foreign Film category at the 91st Academy Award Oscars and was much appreciated even though it did not win an Oscar. Dhunu আমি ধুনুক জানো কেনেকে আৰু তাইৰ সপোনবিলাকক জানো ৰীমা দাসৰ সেই ভিলেজ ৰকষ্টাৰ মুভিখনৰ পৰা যে বিভিন্ন ধৰণৰ স্বৰ্ণকমল এৱাৰ্ডকে ধৰি বিভিন্ন ধৰণৰ বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড পাইছিলে 2017ত আৰু নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে 2018 65th নেশ্যনেল ফিল্ম এৱাৰ্ড আৰু ভিলেজ ৰকষ্টাৰে হৈছে এনেকুৱা এখন ছবি যিখনে ইণ্ডিয়ান অফিচিয়েল এন্ট্ৰি ইণ্ডিয়াই অফিচিয়েলি অন্তৰ্ভুক্ত হৈছিল ক'ত যে অস্কাৰ এৱাৰ্ডলৈকে যদিওবা অস্কাৰ এৱাৰ্ড নাপালে তথাপি মনোনীত হৈছিল Dhunu is a 10-year-old girl who lives with her mother and elder brother Manavendra. Dhunu এজনী 10 বছৰীয়া ছোৱালী যে মাক আৰু দেউতাকৰ লগত একেলগে থাকে Her father died some time ago. তেওঁলোকৰ তাইৰ দেউতা ঢুকাইছিলে কিছুদিন আগতে and they are quite poor আৰু তেওঁলোক খুব দুখীয়া আছিলে Dhunu's mother tries to make a living by selling snacks at local events and Dhunu helps her when she is not at school. Dhunur মাকে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছিলে স্ন্যাক্স বিক্ৰী কৰি খোৱা বস্তু বিক্ৰী কৰি
আৰু ধুনুৱে মাকক যেতিয়া স্কুললৈ নাযায় তেতিয়া মাকক সহায় কৰিছিল Free time Dhunu spends her time playing with her pet goat and her friends Rinku Boloram Vishnu and Bhaskar তাইৰ ফ্ৰী টাইম যেতিয়া আজৰি সময় থাকে তাই তেতিয়া কাৰ লগত খেলে যে তাইৰ যিটো পোহনীয়া ছাগলী আৰু ৰিংকু বলৰাম বিষ্ণু আৰু ভাস্কৰ এইবিলাক তাইৰ লগ গুটিকেইটা লৰা লগৰ লগত তাই খেলিছিল she loves to climb trees তাই গছ বগাই ভাল পাইছিল ভাল পায় তাই ৰাইড চাইকেল চলাই ভাল পায় swim in the river সাঁতুৰি ভাল পায় and play in the paddy field with her friends আৰু ধাননি পথাৰত তাই খেলি ভাল পায় তাইৰ লগৰীয়াৰ সৈতে the women of the village often scold her for not behaving like a girl spending time with boys and playing boys games সেইকাৰণে গাঁৱৰ মাইকী মানুহবিলাকে তিৰোতা মানুহবিলাকে তাইক কেতিয়াবা গালি পাৰে কাৰণ তাই কি ছোৱালীৰ নিচিনা নাথাকি গোটেই প্ৰায় সময়খিনি তাই লৰাৰ গেমবিলাক খেলবিলাক খেলি তাই কটায় but her mother does not stop Dhunu from doing anything she likes and instead gets angry with the other women কিন্তু তাইৰ মাকে কেতিয়াও তাইৰ যি ইচ্ছা anything like she likes তাই যি কৰে ইচ্ছা হেতু ৰখাব বিচৰা নাছিল আৰু কি কৰিছিল যে কেতিয়াও হে মাইকী মানুহবিলাকৰ ওপৰত মাকৰ খং উঠা নাছিল she reminds them that none of them came to help her after her husband's death তেওঁ সেই সকলক মনত ৰাখিছিল যে গিৰিয়েকৰ মৃত্যুৰ পিছত কোনো তেওঁক সহায় কৰিবলৈ অহা নাছিল she has been doing both a man's job as well as a woman's job তেওঁ কি কৰিব লগা হৈছিল যে মতা মানুহৰ কামো কৰিব লগা হৈছিল আৰু মাইকী মানুহৰ কামো কৰিব লগা হৈছিল earning money and looking after her children পইচা ইনকাম কৰি নিজৰ ল'ৰা ছোৱালীকেইটাক চোৱা চিতা কৰিবলগীয়াও হৈছিল her animals and her land তেওঁৰ মাটি বাৰী জীৱ-জন্তু যিকেইটা পোহনীয়া জীৱ-জন্তু আছিল সেইকেইটাও তেওঁ নিজেই চোৱা চিতা কৰিবলগীয়া হৈছিল One day, Dhunu and her friends come upon a group of boys practicing music for a local event. এদিনাখন ধুনু আৰু লগৰ কেজনে আহিছিলে group of boys practicing music for a local event যে ওচৰৰে কিবা প্ৰগ্ৰামৰ কাৰণে এটা ল'ৰাৰ গ্ৰুপ এটাই কি কৰিছিলে গান গোৱা প্ৰেক্টিছ কৰি আছিলে আৰু সিহঁতে সেইটো চাবলৈ আহিছিলে The musicians take no notice of the young children hey musicians কেজনে কোনো ধৰণৰ সিহঁতক গুৰুত্ব দিয়া নাছিলে who quietly come into the room যে মনে একেবাৰে শান্তশিষ্টভাৱে ৰুমটোলৈ আহিছিলে and stare at them আৰু তেওঁলোকৰ গান চাই আছিলে fascinated by the instrument বিলাক দেখি বাদ্যযন্ত্ৰবিলাক দেখি সিহঁতে খুব উৎফুল্লিত হৈছিলে Dhunu and her friends touched the instruments with curiosity and surprise having never come so close to musicians Dhunu আৰু তাইৰ লগৰ কেজনে সেই ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰবিলাক দেখি বিৰাট আনন্দিত হৈছিল আচৰিত হৈছিলে কাৰণ কেতিয়াও সিহঁতে ইমান ওচৰৰ পৰাই সেইবিলাক দেখা নাছিল Dhunu is especially fascinated by the guitar ধুনুৱে বিশেষকৈ আকৰ্ষিত হৈছিলে গিটাৰটোলৈ and later tells her friends that they should form their own band আৰু পিছত নিজৰ বন্ধুকেইজনক কৈছিল যে সিহঁতৰ নিজৰ গ্ৰুপ দল খুলিব She and her friends make spray foam cutouts of guitars and other instruments সিহঁতে কি কৰিছিলে আন বাদ্যযন্ত্ৰবিলাক আৰু গিটাৰবিলাক বনাই লৈছিলে স্প্ৰে ফৰ্ম হৈছে পলিথিন টাইপৰ প্লাষ্টিক টাইপৰ বস্তুৰে কাটি সিহঁতে বাদ্যযন্ত্ৰ বনাই লৈছিলে and pretended to play them on stage আৰু সেইবিলাক ষ্টেজত গোৱাৰ কাৰণে সিহঁতে সেইবিলাক ষ্টেজত বজোৱাৰ কাৰণে ইচ্ছা কৰিছিলে in the rains and in the fields বৰষুণে বতাহে সিহঁতে পথাৰত এইবিলাক বজাইছিলে The trees, clouds, cows, goats and other children become their audience সিহঁতৰ দৰ্শক হৈছিলে গছবিলাক মেঘবিলাক গৰুবিলাক ছাগলীবিলাক আৰু আন সেই গাঁৱলীয়া ল'ৰা ছোৱালীবিলাক সিহঁতৰ দৰ্শক হৈছিলে and they began living their rockstar dreams আৰু সিহঁতৰ সেই যি rockstar living dreams আছিলে rockstarৰ কি গানৰ তাৰকা হোৱাৰ যি সপোন আছিলে তেনেকৈ সপোনৰ মাজতে জীয়াই আছিল
deep inside they know that they can't afford a guitar. যে সিহঁতে ভালকে জানিছিলে যে সিহঁতে গিটাৰ কিনিব কেতিয়াও সক্ষম নহয়, but instead of cursing their destiny they find their happiness playing with the string instruments. কিন্তু যে সিহঁতৰ cursing their destiny they find happiness কি তালৈ অসুখী হোৱাতকে সিহঁতে সিহঁতৰ লক্ষ্যস্থান উপনীত হোৱাৰ যিটো দুখ হেতুতকে সিহঁতে এই স্ট্ৰে ফৰ্মৰ গিটাৰ ইনষ্ট্ৰুমেণ্টবিলাক বজায়ে সিহঁতে সিহঁতৰ আনন্দ বিচাৰি পাইছিলে. One day Dhunu asked her mother if she has money in the bank to buy a guitar. এদিনাখন ধুনুৱে মাকক সুধিছিলে যে যদিহে তেওঁৰ বেংকত কিবা পইচা আছে যাৰে তাইৰ এখন গিটাৰ কিনিব পাৰে. When her mother tells her that they would have to sell off Dhunu's goat Munu to buy a guitar, Dhunu is shocked and does not mention it anymore. যেতিয়া মাকে তাইক কৈছিলে যে যদিহে গিটাৰ কিনিব লাগে তাইৰ যিটো মৰমৰ যিটো ছাগলী আছিলে মুনু সেইটোক বিক্ৰী কৰিব লাগিব, ধুনু তেতিয়া কি হৈছিলে আচৰিত হৈ গৈছিলে আৰু কেতিয়াও আৰু সেই কথাটো উল্লেখ কৰা নাছিল. But she find it impossible to give up her dreams of buying a real guitar. কিন্তু তাই এইটো এৰি দিব পৰা নাছিলে যে তাই নিজৰ সপোনটো এৰি দিব, এখন ৰিয়েল আচল গিটাৰ এখন কিনা সপোনটো তাই এৰি দিব. And starts doing odd jobs around the village to earn and save money. আৰু যিটো তাইৰ ভাল নালাগা কাম সেই কামটো তাই কৰিব পইচা ইনকাম কৰিবৰ কাৰণে গাঁৱত আৰু পইচা জমা কৰিবৰ কাৰণে. The children's fun is cut short as the monsoon months began. ল'ৰা ছোৱালীবিলাকৰ যিটো আনন্দৰ সময় সেইটো কমি আহিছিলে কাৰণ মনচুন মান্থ যিটো বাৰিষা কাল সেই সময় আৰম্ভ হৈছিলে. ইট ষ্টাৰ্টছ ৰেইনিং ভেৰি হেভিলি. খুব জোৰেৰে বৰষুণ আৰম্ভ হৈছিলে আৰু চুন দ্য ভিলেজ ইজ ফ্লাডেড. আৰু অতি সোনকালে গোটেই গাঁওখন ফ্লাডেড মানে বানপানী হৈ গৈছিল. Houses came under water, paddy fields are flooded, animals die, and the villagers can do nothing to save their valuable paddy, their homes, and the little other things they own. যে ভিলেজাৰ্ছ কি হৈছিলে যে ৰেইনিং আৰম্ভ হৈছিলে আৰু গোটেই পানীৰে উপচি পৰিছিল, ঘৰবিলাক পানী হৈ গৈছিলে, পেডি ফিল্ডবিলাক যি পথাৰবিলাক পানী হৈ গৈছিলে, জীৱ জন্তুবিলাক মৰিছিলে আৰু গাঁৱৰ মানুহবিলাকে একো কৰিব পৰা নাছিলে তেওঁলোকৰ নিজৰ ভেলুৱেবল মূল্যৱান বস্তুবিলাক, মূল্যৱান শস্য, মূল্যৱান তেওঁলোকৰ নিজৰ ঘৰ থকা ঘৰ আৰু তেওঁলোকৰ যিবিলাক বস্তু আছিলে সেইবিলাক বচাবৰ কাৰণে একোৱে কৰিব পৰা নাছিলে. ইভিন দ্য ব্ৰিজ ডেট দ্য চিলড্ৰেন ইউজ টু টেক টু গ' টু স্কুল ইজ ডেষ্ট্ৰইড বাই দ্য ফ্লাড. ইভেন আনকি কি হৈছিলে যে ব্ৰিজখন যিখনেৰে ল'ৰা ছোৱালীবিলাকে স্কুললৈ যায় সেই ব্ৰিজখনো দলংখনো ভাঙি গৈছিলে. Dhunu gets worried that the bamboo post in which she saved her guitar money may be swept away by the flood. ধুনুৱে খুব ভয় খাইছিলে যে তাই যিটো বাঁহৰ খুঁটি ঘৰৰ যিটো খুঁটি আছে কাটি পেলাই তাতে যি পইচা জমা কৰিছিলে তাই গিটাৰ কিনিবলৈ, সেই যদি খুঁটিটো যদি পানীত উটি যায়. In the days following the floods, however, the guitar is forgotten. আৰু সেই ফ্লাডৰ বানপানীৰ দিনকেইটাত গিটাৰৰ কথা তাই পাহৰি আছিল. She patiently waits for the floods to recede. তাই ধৈৰ্যৰে ৰখি আছিলে যে বানপানী কেতিয়া শেষ হ'ব. One evening, Dhunu and her friend Bhaskar go on a boat ride. এদিনাখন আবেলি তাই আৰু তাইৰ লগৰ ল'ৰা ভাস্কৰে কি কৰিছিলে নাও চলাই গৈ আছিলে. She quietly tells him that if the embankment had been there a few years ago, her father would not have died. তাই শান্তশিষ্টভাৱে তাই ভাস্কৰক কৈছিলে যে যদিহে সেই মথাউৰিটো এম্বেংকমেণ্টটো কিছু বছৰ আগতেই বনোৱা হ'ল হয় তাইৰ দেউতাক হয়তো ঢুকাবলগীয়া নহ'ল হয়. তাৰমানে আমি বুজিলোঁ যে তাইৰ দেউতাক বানপানীতে ঢুকাইছিল. She fears that if the embankment gives way, the whole village will drown. তাই ভয় খাইছিলে যে যদিহে সেই মথাউৰিটো এতিয়া আকৌ ভাঙি যায় তেতিয়াহ'লে গোটেই গাঁওখনে ডুবি যাব. One day
One day, after the floods have finally gone, Dhunu's mother spots her sleeping with the styrofoam guitar. এদিনাখন যেতিয়া এদিনৰ কথা যেতিয়া বানপানী একেবাৰে গুচি গৈছিলে ধুনুৰ মাকে তাইক দেখা পাইছিলে শুই থকা তাইৰ সেই styrofoam গিটাৰখনৰ সৈতে Seeing this, she realized how much Dhunu still longs for a guitar. এইটো দেখি মাকে অনুভৱ কৰিছিলে ধুনুৱে এতিয়াও কিমান গিটাৰখনৰ কথা প্ৰয়োজন অনুভৱ কৰে She wants to fulfill her daughter's dream. তেওঁৰ জীয়েকৰ সপোন পূৰাব ইচ্ছা কৰিছিল and secretly visits a music shop to ask about a cheap guitar. আৰু মনে মনে এখন বাদ্যযন্ত্ৰ গানৰ বাদ্যযন্ত্ৰৰ দোকানলৈ গৈছিল আৰু এখন একেবাৰে কম খৰচৰ গিটাৰ এখন কথা সুধিছিল But dear, she realized that buying a guitar is still outside her reach. কিন্তু তাত তেওঁ অনুভৱ কৰিছিলে যে এখন গিটাৰ কিনাটো এতিয়াও তেওঁৰ সামৰ্থৰ বাহিৰত Dhunu's mother sell her goat and managed to buy the guitar, or will Dhunu's dreams of having a real guitar always remain a dream? যে ধুনুৰ মাকে তাইক এখন গিটাৰ দিয়াৰ বাবে ছাগলীটো বিক্ৰী কৰিলে নে বা ধুনুৰ সেই সপোন গিটাৰ যিটো এখন আচল গিটাৰ কিনাৰ সপোন হৈয়ে ৰ'ল নে বাৰু Dhunu and her friends are torn between the magic of dreams and the harshness of reality. But Dhunu believes that if you really want something and work towards it, you can achieve it. Her eyes are bright with the hope that someday she will play a guitar. Dhunu আৰু তাইৰ বন্ধুকেজনে Magic of Dreams আৰু Harshness of Reality যে বাস্তৱ আৰু সপোনৰ মাজত সিহঁতৰ টনাটনি চলি আছিল But Dhunu believes that কিন্তু ধুনুৱে এইটো কথা বিশ্বাস কৰিছিলে যে ৰিয়েলি সঁচাকৈ যদি কিবা বস্তু বিচৰা যায় আৰু তাৰ প্ৰতি যদি লক্ষ্য ৰাখি কাম কৰা যায় তেতিয়াহ'লে সেইটো নিশ্চয়কৈ পোৱা যায় You can achieve it. এইটো নিশ্চয়কৈ তুমি এইটো নিশ্চয় পাবা Her eyes are bright with the hope that তাইৰ চকুকেইটা উজ্জ্বল হৈ উঠিছিল সেই কথা ভবাৰ লগে লগে এই আশাতে যে কোনোবা দিনা নহয় কোনোবা দিনা তাই এখন সঁচা গিটাৰ কিনিব আৰু বজাব তাই নিজে হৈছে ডিয়াৰ চিলড্ৰেন ভালকৈ বুজি পাইছা নিশ্চয় লেসনটো ভালকৈ চাই যাবা যদিহে কিবা বুজি নোপোৱা তেতিয়াহ'লে আকৌ এবাৰ প্লে কৰি চাবা তেতিয়াহ'লে তোমালোকৰ ক্লিয়াৰ হৈ যাব নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন আনসাৰবিলাক দিম থ্যাংক ইউ ফৰ